Hello channel, hello guys, welcome back to my YouTube channel. বন্ধুসকল ভিডিওটো কেৱল হাস্যৰসৰ বাবে বনোৱা হৈছে, কোনো যাতে সিৰিয়াসলি নলয়। বন্ধুসকল থাম্বনেল দেখিটো তোমালোকে গম পাইছাই চাগে, হয় আজি আমি কথা পাতিম এই বুঢ়াটোৰ ওপৰত। কিয় পাখি তুমি মৰমৰ মোৰ প্ৰেমক তুমি কিয় তুমি ইয়াৰ চুকা পাখি লগাই উৰি গলা। আয়ো দেহি বেয়া লগা নাই নে তোমাৰ এই 7-8 বছৰীয়া বাল্য শিশুটোক কোনোৱাবলৈ? কিয় পাখি কিয় তুমি তাৰ প্ৰেমক এনেকে মৰহি যাব দিলা? হিটো তোমাক টিকটকৰ দিনৰ পৰাই ফলো কৰিছিলে। টিকটক ওয়া বেঞ্চত বন্ধুসকল টিকটক মৰি গল, কিন্তু ই এতিয়াও জীয়াই আছে। ইনষ্টাগ্ৰামত মই ইমান মেছেজ দিলোঁ, কিন্তু সদায় ৰাতিপুৱা শুই উঠি পেলাই মই ইনষ্টাগ্ৰামটো চেক কৰোঁ, বেলেগ একো নাই। মই তোমাক যে মেছেজ কৰিছিলোঁ মেছেজৰ কিন্তু তুমি মোৰ মেছেজ কেতিয়াও চিনে নকৰা, নোচোৱাই। আৰু কিয় পাখি তুমি এই 90 বছৰীয়া বাল্য শিশুটোক আজিলৈকে মেছেজৰ ৰিপ্লাই এটা নিদিলা? কমচে কমতো মেছেজবোৰ চিন কৰি তাক ব্লকটো কৰি দিব পাৰিলা হয়। আৰু মই তোমাৰ প্ৰেমত পৰিছিলোঁ, কিন্তু মই কিয় কি হ'ল? তইচোন বেলেগক পুৰা ছোৱালী ইমপ্ৰেছ কৰা টিপছ দি থাকচোন, 10টা 20টা 30টা লৈকে। तुमसे ना हो पाएगा। কিয় সেইবোৰ টিপছত পাখি ৰাজবংশী নপতে নেকি? এইটো দেখিছ? এইটো মাৰি টপামূৰ ফালি পঠিয়াম। আৰু শুন, পাখি ৰাজবংশীটোলৈ এনেও নপতে। ক'ত 90 বছৰীয়া টুটুৰা পৰা মাল আৰু ক'ত 22 বছৰীয়া কুমলীয়া ফুল। আৰু তোৰটো নায়েই, আৰে ঘৰ বাৰী নাইও। মই এনেকুৱা ভাবিছিলোঁ যে তুমি মোৰ জীৱনত আহিবা, মই তোমাক এজ এ গাৰ্লফ্ৰেণ্ড হিচাপে পাম আৰু ভৱিষ্যতলৈকে বিয়া পাতিম অনলি। মানে মোৰ অৰিজিনেল লাভ আছিলে ইয়াৰ, এইটো প্ৰথম প্ৰেম আছিলা পাখি ৰাজবংশী, তুমি মোৰ প্ৰথম প্ৰেম আছিলা। হেৰ' সি 90 বছৰ বয়সত প্ৰথম প্ৰেম কৰিছে আৰু মই 23 বছৰ বয়সতে হাফ চেঞ্চুৰী ক্ৰছ কৰি দিলোঁ। প্ৰেম ভাগ বছৰিকে। মই ক্লাছ 8, 9, 10ৰ ল'ৰা ছোৱালীবোৰক কৈছো, তোমালোকে পঢ়া শুনাত মন দিবা আৰু এই প্ৰেম বোলা চুতীয়া পাত দূৰত থাকিবা। ফাৰ্ষ্ট নিজৰ লাইফটো ছেটেল কৰি লোৱা, আৰু তেনেকুৱা ভাল পোৱা এনেও এদিন তোমাৰ ওচৰত আহিব। আৰু কিছুমান এনেকুৱাও নিব্বি থাকে যিয়ে ব্ৰেকআপ হোৱাৰ পিছত ষ্টেটাছ লগাই গাত থাকিলে হেনো সাপৰ অভাৱ নাই। ৱাহ, 6 साल मॉस्को पैसा बर्बाद बहनचोद। মই এটা কথা বিশ্বাস কৰিছিলোঁ, যিহেতু মই ছোৱালীজনীক আজি টিকটকৰ ফালৰ পৰা মই তোমাক ভাল পাওঁ, তোমাৰ প্ৰেমত পৰিছিলোঁ মই তোমাৰ ভিডিঅ' চাই পেলাই। আবে ময়ো ৰিচা চেত্ৰীৰ ভিডিঅ' চাওঁ আৰু তাইতো মোৰ ক্ৰাছ হয়। এই বুলিকে মই তাইক মেছেজ কৰি থকা নাই। আবে লৌৰু ভাল পোৱা আৰু ভাল লগা মাজত বহুত ডিফাৰেণ্ট আছে, যিটো তই বুজি নাপাও। আজি তাই যি কৰি আছে এদিন তাইতকৈ ওপৰত গৈ লওঁ, তাৰ পিছত কথা পাতিম নিজৰ ক্ৰাছৰ লগত। কেকেটা অলপ দূৰণিৰ পৰা ফায়াৰ কৰকহে, ময়ো দূৰণিৰ পৰাই ফায়াৰ কৰি আছো। আৰু কেকেটা আমাৰ এই 90 বছৰীয়া বুঢ়াটোৱে এক্টিং ভাল কৰে, পাৰিলে এক চান্স এটা দিব। আৰু মই গম পাওঁ ই অডিশ্যনৰ পৰাই খেদা খাই আহিব বুলি, হ'লেও চান্স এটা দে আৰু। কেলা JSBয়ে বেক চাইডৰ পৰা মাৰোতেও কিজানি এনেকে চিঞৰা আৰু কন্দা নাছিলি চাগে। আৰু এতিয়া পাখি ৰাজবংশীক জোকাই মোৰ পৰা খাব বিচাৰিছ নেকি? হেৰ' মই মাৰিলে ভালকেই মাৰো, কিয় আগৰবাৰৰ বেক চাইডৰ বিগ ভাল হ'ল নাই? বন্ধুসকল যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰা, কমেণ্ট কৰা, শ্বেয়াৰ কৰা, আৰু চেনেলটোত যদি কোনোবা নতুন ছাবস্ক্ৰাইব কৰি ল'বা। আৰু খুব কম সময়ত তোমালোকৰ মৰম আৰু আশীৰ্বাদত আমাৰ চেনেলটো 1K হ'ব গৈ আছে, তো ভিডিঅ'টো যিমান পাৰা নিজৰ মাজত শ্বেয়াৰ কৰা। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছো, বাই।